Hello student friends, কি খবৰ? সকলো সকলোলে ভাল। Welcome to the channel Thinking with Viras. এই চেনেলটোত মই বিভিন্ন ইংৰাজী বিষয়ৰ বিভিন্ন টপিকবিলাক অসমীয়াতে আলোচনা কৰিব চেষ্টা কৰিম। আৰু আজি মই আলোচনা কৰিব বিচাৰিছোঁ HS ফাৰ্ষ্ট ইয়াৰ উচ্চতৰ মাধ্যমিক প্ৰথম বাৰ্ষিকৰ হৰ্ণবিল কিতাপখনৰ এটা চেপ্টাৰ বা এটা কবিতা, সেইটো হৈছে এ ফটোগ্ৰাফ written by Shirley Toulson. আহা আমি তেতিয়াহ'লে আৰম্ভ কৰোঁ। So এ ফটোগ্ৰাফ যি ধৰণে কবিতাটোৰ নামেই হৈছে এ ফটোগ্ৰাফ, আমি নিশ্চয় টাইটেলটো পঢ়িয়ে গম পাম যে এই কবিতাটো হৈছে এখন ফটোৰ বিষয়ে। আৰু সঁচাকৈয়ে কবি পয়েটেছ চাৰ্লি টলছনে এই কবিতাটিত তেখেতৰ মাতৃৰ এখন ফটোগ্ৰাফক লৈ বৰ্ণনা কৰিছে। কেনেকৈ বৰ্ণনা কৰিছে, কি কৰিছে, আহাচোন চাওঁ। আমি আৰম্ভ কৰোঁ। The cardboard shows me how it was when the two girl cousins went paddling, each one holding one of my mother's hands. First sentence কেটা ইয়াতে কৈছে যে কাৰ্ডবোৰ্ড মানে হৈছে এখন ছবি বা এখন পিকচাৰ। গতিকে ইয়াতে আচলতে কাৰ্ডবোৰ্ড শব্দটোৰে এখন ফটোগ্ৰাফ বুজাইছে। গতিকে আমাক কৈছে যে এই কাৰ্ডবোৰ্ডখনে, এই ফটোখনে, এই পিকচাৰখনে আমাক দেখুৱাইছে যে আচলতে দুগৰাকী অকণমানি বায়েক ভনীয়েকে অন্য এগৰাকী তেনেকুৱা অকণমানি ছোৱালীৰ লগত কেনেকৈ হাতে হাত ধৰি থিয় হৈছিল। আৰু তিনিওগৰাকীয়ে সাগৰৰ পাৰত ধুনীয়াকৈ ফুৰিব গৈছিল। আচলতে ইয়াৰে ভিতৰত আটাইতকৈ ডাঙৰ যিগৰাকী আছিল সেইগৰাকীয়ে আছিল কবিৰ মাক, আৰু যিগৰাকী থিয় হৈছিল মাজত, আৰু তাইৰ দুইফালে অন্য দুগৰাকী বায়েক ভনীয়েকে থিয় হৈ কবিৰ মাকৰ হাত দুখনত ধৰি আছিল ধুনীয়াকৈ। ঠিক একেদৰে আমি জানো যে যেতিয়া আমি ক'ৰবাত ফুৰিব যাওঁ, আটাইতকৈ ডাঙৰ যিগৰাকী হয় তেওঁৰ ওপৰতেই গোটেই ৰেছপনচিবিলিটি আহি পৰে। ইয়াতেও কবিৰ মাক যিহেতু ডাঙৰ আছিল, গতিকে কবিৰ মাকৰ ওপৰত অন্য দুগৰাকী ছোৱালীৰ হয়তো কিছু পৰিমাণে দায়িত্ব আহি পৰিছিল। আৰু সেইকাৰণে কবিয়ে মাকে নিজে মাজত থিয় হৈ দুয়োগৰাকী ভনীয়েককে ধুনীয়াকৈ সাগৰৰ পাৰত ফুৰাবলৈ গৈছিল। And she, the big girl, some 12 years or so. আৰু কবিৰ মাক, পয়েটেছৰ মাদাৰ গৰাকী আছিলে আটাইতকৈ ডাঙৰ। তেখেতৰ বয়স হৈছিল সেই সময়ত only 12 years, মাত্ৰ 12 বছৰ। All three stood still to smile through their hair at the uncle with the camera. তিনিওগৰাকী ছোৱালী stood still, একদম স্থিৰ হৈ থিয় হৈ আছিল। কিয়? কালৈ? আমি যিহেতু গমেই পালো অলৰেডি এই কবিতাটো হৈছে এখন ফটোগ্ৰাফৰ ওপৰত। তিনিওগৰাকী ছোৱালী আচলতে এখন ফটো উঠিবৰ কাৰণে স্থিৰ হৈ থিয় হৈ আছিলে। কাৰ ফালে চাইছিল? দ্য আংকল উইথ কেমেৰা, কেমেৰা লৈ থকা আংকল, খুৰা বা মামা, তেখেতৰ সন্মুখলৈ তিনিওগৰাকী ছোৱালীয়ে ধুনীয়াকৈ চাই আছিলে। আৰু এই ছোৱালীকেইজনীৰ ধুনীয়া মুখমণ্ডল, তিনিওজনীয়ে ধুনীয়াকৈ হাঁহি আছিলে। আৰু হাঁহি থকা এই মুখখনৰ সন্মুখত যিহেতু সাগৰৰ পাৰ, তাত চাগে সাংঘাতিক বতাহ বলি আছিলে, গতিকে তিনিওগৰাকীৰে চুলিবিলাক মুখমণ্ডলৰ ওপৰলৈকে আহি গৈছিল। আৰু সেইকাৰণে কবিয়ে কৈছে যে তেওঁলোকে আচলতে স্মাইল থ্ৰু দেয়াৰ হেয়াৰ, সিহঁতৰ চুলিৰ মাজেৰে সিহঁতে হাঁহিছিল। A sweet face, my mother's, that was before I was born. And according to the poet, কবিৰ মতে
Her mother's face was sweet. মাকৰ মুখখন আছিলে মৰম লগা আৰু এই ঘটনাটো কবিৰ জন্ম হোৱাৰ বহু বছৰ আগৰে এখন এটা কাহিনী and the she which appears to have changed less whilst they are terribly transient feet এতিয়া এই গোটেই ষ্টেঞ্জাটোৰ ভিতৰত এই দুটা সেন্টেন্স হৈছে আটাইতকৈ গুৰুত্বপূৰ্ণ ইয়াতে কৈছে যে the sea সাগৰখনে যিখন সাগৰ এনেকুৱা লাগিছে যেন বছৰ বছৰ জুৰি একেবাৰে হলনি হোৱা নাই সেই সাগৰখনে সেই অকণমানি ছোৱালী তিনিগৰাকীৰ terribly transient বুলি কৈছে transient মানে হৈছে অস্থিৰ বা ক্ষণস্থায়ী এই ক্ষণস্থায়ী ভৰি দুখন বোলে বাৰে বাৰে ধুৱাই লৈ গৈ আছিলে ইয়াতে এই কাৰণে গুৰুত্বপূৰ্ণ যে পয়েটেছ কবিয়ে এই বাক্য দুটাৰ জৰিয়তে বুজাব বিচাৰিছে যে আসলতে প্ৰকৃতিৰ যিবিলাক বস্তু যিবিলাক নেচাৰেল অবজেক্ট সেইবিলাকৰ পৰিৱৰ্তন খুব লাহে 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 হয় কিন্তু তাৰ তুলনাত মানুহকে ধৰি বিভিন্ন জীৱবিলাকৰ পৰিৱৰ্তন কিন্তু খুব ক্ষিপ্ৰ গতিত হয় বিশেষকৈ মানুহৰ পৰিৱৰ্তন খুব ক্ষিপ্ৰ গতিত হয় মানুহ এজনৰ জন্ম হয় জন্মৰ পিছত আকৌ মৃত্যু হয় কিন্তু এখন সাগৰ বা এখন বিৰাট ডাঙৰ পাহাৰ হয়তো মানুহে যদি হলনি নকৰে প্ৰাকৃতিকভাৱে তাক হলনি হওঁতে বহু দিনৰ বহু যুগৰ দৰকাৰ হয় সেইকাৰণে আসলতে এই বাক্যটোৰ জৰিয়তে কবিয়ে প্ৰকৃতি আৰু মানুহৰ মাজৰ যিটো পাৰ্থক্য তাক সুন্দৰভাৱে বুজাব বিচাৰিছে এতিয়া আহিছো আমি দ্বিতীয় ষ্টেঞ্জাটোলৈ Some 20-30 years later, she would laugh at the snapshot. See, Betty and Dolly, she would say, and look how they dressed us for the beach. And now, her mother is the elder one. তাইৰ মাক এতিয়া ডাঙৰ হ'ল আৰু সেই ফটোখন তোলাৰ প্ৰায় 20-30 বছৰ পিছত কবিৰ মাকে পুনৰ এদিন সেই ফটোখনলৈ চালে আৰু চাই নিজে নিজে কবিৰ মুখলৈ এটা হাঁহি আহিব সেইটো হয়তো তোমালোকৰ লগতো হৈছে বা আমাৰ লগতো হৈছে আমি যেতিয়া পুৰণি দিনৰ এখন ফটো লৈ চাওঁ আমি সেই মুহূৰ্ততে সেই সময়খিনিলৈ আমি ধুনীয়াকৈ ঘূৰি যাওঁ আমি কেনেকৈ ফটো উঠিছিলো সেইবিলাক আমাৰ চকুলৈ ভাহি আহে একেদৰে কবিৰ মাকৰ মনলৈকো সেই সময়ৰ কথাবিলাক ধুনীয়াকৈ ভাহি আহিছিল আৰু কবিৰ মাকে ফটোখনলৈ চাই কৈছিল চোৱা বেটি আৰু ডলি আৰু লগতে আমাক সাগৰৰ পাৰৰ সেই ভ্ৰমণটোৰ বাবে কেনেকৈ তেওঁলোকে আমাক কাপোৰ পিন্ধাইছিল আমাক ড্ৰেছ কোড দিছিল চোৱাচোন চোৱা কবিৰ মাকে তেনেকৈ কবিলৈ কৈছিল The sea holiday was her past. Mine is her laughter. Both ray with the labored ease of loss. এই দুটা বাক্য হৈছে আকৌ এই ষ্টেঞ্জাটোৰ আটাইতকৈ ইম্পৰ্টেণ্ট সেন্টেন্স ইয়াতে কৈছে The sea holiday was her past. অৰ্থাৎ সাগৰৰ পাৰৰ সেই যিটো ভ্ৰমণ সেইটো আছিলে কবিৰ মাকৰ কাৰণে এটা অতীত আকৌ her laughter is the past for the poetess আকৌ কবিৰ মাকৰ হাঁহিটো হৈছে কবিৰ কাৰণে এতিয়া অতীত ইয়াৰ পৰা আমি কি বুজি পালো আমি এইটোৱে বুজি পালো যে কবিৰ মাকে যেনেকৈ সেই মুহূৰ্তটো ইচ্ছা কৰিলেও ঘূৰাই আনিব নোৱাৰে ঠিক একেদৰে কবিও বৰ্তমান ইচ্ছা কৰিলে কবিৰ মাকৰ সেই হাঁহিটো আৰু কেতিয়াও ঘূৰাই পাব নোৱাৰে অৰ্থাৎ কবিৰ মাক এতিয়া আৰু জীয়াই থকা নাই আৰু দুইগৰাকী আসলতে দুটা সাংঘাতিক ধৰণৰ লছ কিবা হেৰুৱাই পেলোৱাৰ বেদনা দুইগৰাকীয়ে ভুগিছে কবিৰ মাক সেই সময়ত নিজৰ লৰালি কালটো হেৰুৱাই পেলোৱাৰ বেদনাত ভুগিছিল আৰু এতিয়া কবিয়ে কবিৰ মাকৰ সেই হাঁহিটো বা কবিৰ মাকক হেৰুৱাই পেলোৱাৰ বেদনাত ভুগিছে আৰু দুয়োটা বেদনাই
এইটোতকৈ সেইটো বেদনা কোনো গুণেই কম নহয়। Now, she has been dead nearly as many years as that girl lived. এতিয়া এই যিটো অন্তিমটো ষ্টেঞ্জা, ইয়াতে কবিয়ে আমাক কৈছে যে কবিৰ মাক, তেখেতৰ মাকৰ মৃত্যু হোৱা প্ৰায় 12 বছৰ হৈ গ'ল। তেওঁ কৈছে যে এই ফটোখন উঠোৱাৰ সময়ত মোৰ মা যিমান বয়সীয়া আছিল, মোৰ মাৰ মৃত্যু হোৱা এতিয়া ঠিক সিমানেই বয়স হ'ল। And of this circumstance, there is nothing to say at all. It's silence, silences. আৰু কবিয়ে কৈছে যে তেনেকুৱা এটা পৰিস্থিতিত, মোৰ মাৰ যিহেতু মৃত্যু হৈছে, তেনেকুৱা এটা পৰিস্থিতিত বৰ্তমান কবিৰ ওচৰত কবৰ কাৰণে আৰু কোনো কথাই বাকী ৰখা নাই। কবিৰ সকলো ফালে এতিয়া কেৱল মাত্ৰ নীৰৱতা আৰু নীৰৱতা। আমি প্ৰত্যেকেই জানো যে আমাৰ অতি প্ৰিয়জনক আমি যেতিয়া হেৰুৱাবলগীয়া হয়, তেনেকুৱা কেনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি হয়। গতিকে কবিয়ে যিহেতু নিজৰ মাকক হেৰুৱাই পেলাইছে, কবিয়েও ইয়াতে এটা অত্যন্ত নীৰৱতা অনুভৱ কৰিছে, যেন কবিৰ চাৰিওফালে গোটেইবিলাক শূন্য হৈ পৰিছে। তেনেকুৱা এটা পৰিস্থিতিত কবি আছে, আৰু সেইকাৰণে কবিয়ে কৈছে যে বৰ্তমান পৰিস্থিতিত কবৰ কাৰণে আৰু একো নাই, সকলো ফালে কেৱল মাত্ৰ নীৰৱতা আৰু নীৰৱতা। ইয়াতে সাৰ্কামষ্টেন্স মানে হৈছে পৰিস্থিতি, আৰু এইটোৱে হৈছে কবিতা এ স্নেপশ্বট। ইয়াৰ মাজেৰে কবিয়ে তেওঁৰ মনৰ যি বেদনা, তেখেতৰ মাকক হেৰুৱাই পেলোৱাৰ পৰৱৰ্তী সময়ছোৱাত তেখেতে কেনেকুৱা পৰিস্থিতিৰ মাজেৰে জীৱন কটাবলগীয়া হৈছে, সেইটোকে কবি ইয়াতে বৰ্ণনা কৰিব বিচাৰিছে। গতিকে এইটোৱে আছিলে এ ফটোগ্ৰাফ নামৰ চাৰ্লি টলছনে লিখা কবিতাটিৰ অসমীয়াত এটা সাৰাংশ। আমি পৰৱৰ্তী সময়ছোৱাত ইয়াৰ গুৰুত্বপূৰ্ণ প্ৰশ্নবোৰ আলোচনা কৰিম। এনেকুৱা ধৰণৰ বিভিন্ন পাঠভিত্তিক আলোচনাৰ কাৰণে যদি তোমালোকে বিচাৰা, তেতিয়াহ'লে তলত কমেণ্ট কৰিবা পাঠভিত্তিক আলোচনা কৰিব লাগে নে নাই। বিভিন্ন বিষয়ৰ বা বিভিন্ন ক্লাছৰ পাঠবিলাকৰ মই আলোচনা কৰিব চেষ্টা কৰিম। তেতিয়াহ'লে আজিলৈ এৰিছোঁ। ধন্যবাদ।